আলুটো একেবাৰে সফ্ট হৈছে, ভালদৰে সিজিলে আৰু মাংসও ভালকৈ সিজিলে। হেল্ল' এভৰিৱান, মই বৈশালী আৰু আপোনালোকে চাই আছে মোৰ চেনেল প্লেচ অন ফুড। আজি হয় দেওবাৰ, কালি মোৰ মাংস অনা হৈছিল। অলপ মাংস থাকি যোৱাৰ বাবে ভাবিলোঁ যে আজি চিকেন পোলাওকে বনাই দেখুৱাওঁ। চিকেন পোলাও একেবাৰে সহজতে কেনেকৈ বনাব পাৰি আজি আপোনালোকক মই দেখুৱাম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চিকেন পোলাও বনাবৰ কাৰণে ইনগ্ৰিডিয়েণ্টছ লাগিব চিকেন মই 250 গ্ৰাম লৈছোঁ। পিঁয়াজ দুটা মিডিল চাইজ মই কাটি লৈছোঁ আৰু দুটা আলু কাটি লৈছোঁ আৰু লগতে আদা অলপ পিচি লৈছোঁ। কাজু লৈছোঁ 30 গ্ৰাম মান, তেজপাত লৈছোঁ 2 খিলা, লং লৈছোঁ 2টা, দালচেনি আৰু ইলাইচি 4টামান আৰু লগতে কিচমিচ কেইটামান। সোৱাদ অনুসৰি নিমখ আৰু হাফ টিস্পুন চেনি। ৰিফাইন তেল লৈছোঁ 3 টেবুল স্পুন, আপোনালোকে ৰিফাইন তেলৰ সলনি ঘিউ ল'ব পাৰে। 2 টেমা চাউল লৈছোঁ, আধা কেজিতকৈ অলপ কম। যিহেতু আমি কেআৰটি চাউল খাওঁ সেইবাবে কেআৰটি চাউল লৈছোঁ আৰু কেআৰটি চাউল দিও চিকেন পোলাও বা পোলাও খুবেই ভাল হয়। ইয়াৰ সলনি আপোনালোকে বাচমতি ল'ব পাৰে বা জহা চাউল ল'ব পাৰে। চাউলখিনি ভালকৈ ধুই চালনীত এনেদৰে পানীখিনি শুকাব দিব বা পানীখিনি যাব দিব। কুকাৰ গৰম হৈ গৈছে, ইয়াত মই তেল দিছোঁ। তেল গৰম হোৱা লগে লগে মই ইয়াত এতিয়া চেনি দিম। চেনি এইকাৰণেই দিছোঁ কাৰণ চেনি দিলে আপোনালোকৰ পোলাওখিনিত এটা ৰং আহে, ধুনীয়া ৰং আহে, সেইবাবে চেনি অলপ দিব আৰু চেনিখিনি তেলৰ লগত মিক্স নোহোৱালৈকে আপোনালোকে লৰাই থাকিব আৰু অলপ সময় পাছত দেখিব পাব যে এটা ৰং ওলাব ধৰিছে চেনিৰ পৰা আৰু তাৰ পাছতে মই পিঁয়াজ দি দিছোঁ আৰু লগতে তেজপাতকেইটা আৰু দালচেনি, লং আৰু ইলাইচি ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি অলপ গোল্ডেন লাইট ব্ৰাউন হোৱালৈকে আপোনালোকে ভাজিব। মই গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। এতিয়া মই ইয়াত আদা দি দিম। দেখিছে গোল্ডেন লাইট ব্ৰাউন হৈ গৈছে। এতিয়া ইয়াত মই চিকেনখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি অলপ সময় ভাজি ল'ব লাগিব চিকেনখিনি আৰু চিকেনখিনিৰ লগতে মই ইয়াত আলু দি দিম আৰু তাৰ পাছত নিমখ সোৱাদ অনুসৰি। এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব। মাজে মাজে লৰাই থাকিব, চাব যাতে কুকাৰত লাগি নধৰে। চিকেনখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ইয়াত মই চাউলখিনি দি দিম। চাউলখিনি দিয়াৰ লগে লগে আপোনালোকে গেছটো ল' ফ্লেমত ৰাখিব। চাউলখিনি ভালদৰে ভাজিব লাগিব। ইয়াতে আপোনালোকক মই এটা টিপছ দিছোঁ, আপোনালোকে চাউলখিনি কম জুইত যিমান দেৰি ভাজে সিমান বেছি আপোনালোকৰ পোলাওখিনি ভাল হ'ব। সেইবাবে লৰাই থাকিব।
আৰু চাউলখিনি ভাজি থাকোঁতে কেতিয়াও এৰি নাযাব, ওচৰত থাকিবই, কাৰণ লাগি ধৰিব পাৰে কুকাৰত। সেইবাবে কম জুই ৰাখি আপোনালোকে এতিয়া লগত সময় নিদৰে ভাজিব, কাৰণ চাউলখিনিত নিমখ নাছিল, মাংসত দিয়া হৈছিল। সেইবাবে চাউলখিনি যদি আপোনালোকে অলপ নিমখ দি দিয়ে তেতিয়া খাবলৈ খুবেই সোৱাদ হয়, কাৰণ চাউলখিনিতো নিমখখিনি ভালদৰে সোমাই যায়। এতিয়া ইয়াত মই কাজু আৰু খিচমিচখিনি দি দিম। আপোনালোকে কাজু বা খিচমিচ পৰিমাণ কম বা বেছি দিব পাৰে। বহুত দেৰি ভজা পাছত আপোনালোকে ইয়াত দেখিব পাইছে ৰংখিনি সলনি হ'ল, ধুনীয়া ৰং এটা আহিলে। এতিয়া ইয়াত মই পানী দি দিছোঁ, কুহুমীয়া গৰম পানী দি দিব। মই ইয়াত 1 কাপ পানী ব্যৱহাৰ কৰিছোঁ, 1 কাপতকৈ অলপ বেছি দিছিলোঁ। আপোনালোকে এইটো মন কৰিব যে চাউলখিনি একেবাৰে অলপ পানীত তিতি থাকিলে হ'ব। এতিয়া কুকাৰৰ ঢাকন লগাই দিম আৰু এটা চিটি মাৰিব দিম। চিকেন পোলাও একেবাৰে কম ইনগ্ৰিডিয়েণ্টছ আৰু কম সময়ৰ ভিতৰত ৰেডি হৈ গ'ল। আজি গোটেই দিনটো বৰষুণ দি থাকিলে মই ভিডিঅ' বনাবলৈ লোৱাৰ পৰা শেষৰলৈকে, সেইবাবে আজি মোৰ ভিডিঅ'টোত বহুত আৱাজ আপোনালোকে শুনা পাব। আশা কৰিছোঁ যে আপোনালোকে বেয়া নাপায় যেন। চিকেন পোলাও বাঢ়ি ল'লোঁ, এতিয়া মই খাই চাম কেনেকুৱা হৈছে। আলুটো একেবাৰে ছফ্ট হৈছে, ভালদৰে সিজিলে আৰু মাংসও ভালকৈ সিজিলে। বহুত ধুনীয়া হৈছে, এনেদৰে আপোনালোকে ঘৰত বনাই চাব, প্ৰায় মই বনাই থাকোঁ। কেতিয়াবা যদি আপোনালোকৰ লৰালৰি হয়, সময় কম থাকে হাতত, আৰু যদি কেতিয়াবা বনাব মন নাযায়, আমাৰো ঘৰত বনাব কেতিয়াবা মন নাযায়, তেতিয়া আমি কি কৰোঁ, এনেদৰে চিকেন পোলাও বনাই খাওঁ। আপোনালোকেও এনেদৰে চিকেন পোলাও বনাই খাব পাৰিব, অতি কম সময়ৰ ভিতৰতে হৈ যায় আৰু খাবলৈও খুবেই টেষ্টি হয়। আশা কৰিছোঁ যে আজি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেল চাই আছে কিন্তু ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।